নমস্কাৰ সকলোকে আসাম এমপ্লয়মেণ্ট হাব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় ধৰিব পাৰিছে যে সমগ্ৰ শিক্ষা অসম তথা মিছন ডাইৰেক্টৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে যে অসমৰ যিসমূহ চৰকাৰী বিদ্যালয়ৰ গ্ৰেড 4 অৰ্থাৎ চকীদাৰ আছে তেওঁলোকে বাধ্যতামূলকভাৱে কৰিব লাগিব নাইট ডিউটি। গতিকে পলম নকৰি আমি যিটো অৰ্ডাৰ কপি আহিছে সেই অৰ্ডাৰ কপিটো আমি এবাৰ চাওঁ আহক। নটিফিকেশ্যনটোত আপোনালোকে ধৰিব পাৰিছে যে এই লেটাৰখন আহিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম আৰু ইয়াৰ তাৰিখ হ'ল 23/6/2026 আৰু এই নটিফিকেশ্যনটো পঠাইছে সকলো জিলাৰ DMC, DO আৰু ISলৈ। আৰু আমি দেখিছোঁ যে ছাবজেক্টত আমি দেখিবলৈ পাইছোঁ যে এই অৰ্ডাৰ কপি দিয়াৰ আচলতে মটিভটো কি বা ইয়াৰ উদ্দেশ্যটো কি। ইয়াৰ উদ্দেশ্যটো হ'ল যে আমি গম পাওঁ যে মেক্সিমাম বিদ্যালয়সমূহত ITৰ যি সঁজুলি থাকে সেই সঁজুলিসমূহক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আৰু সেই সুৰক্ষা ব্যৱস্থাটো আৰু অধিক শক্তিশালী কৰি তুলিবৰ বাবে বিদ্যালয়ৰ যিসকল গ্ৰেড 4 আছে তেওঁলোকক ৰাতি নাইট ডিউটিত নিয়োজিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অৰ্ডাৰ কপিটোৰ প্ৰথম যিটো পইণ্ট দিয়া হৈছে সেই পইণ্টটো যদি আমি চাওঁ বুজিব পাৰিম যে DO আৰু বিদ্যালয় পৰিদৰ্শক অৰ্থাৎ IS সকলে নিজৰ অধীনস্থ সকলো বিদ্যালয়লৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব যাতে বিদ্যালয়ত নিযুক্ত যিসকল চকীদাৰ গ্ৰেড 4 ৰাতিৰ ডিউটি বাধ্যতামূলকভাৱে দিয়া হয়। অৰ্থাৎ যিসকল গ্ৰেড 4 আছে তেওঁলোকে বাধ্যতামূলকভাৱে এই ডিউটি কৰিব লাগিব আৰু ডিউটিৰ সময়ত যদি কোনো চুৰিকাণ্ড বা সুৰক্ষাজনিত কোনো ত্ৰুটি হয় তেনেহ'লে তেওঁলোকক দায়বদ্ধ বুলি ধৰা হ'ব। অৰ্থাৎ যদি বিদ্যালয়ত কোনো ধৰণৰ চুৰিকাণ্ড সংঘটিত হয় বা তেনে কোনো চিটুৱেশ্যন হয় তেনেহ'লে পোনপ্ৰথমে বিদ্যালয়ৰ গ্ৰেড 4 সকলে জবাবদিহি হ'ব বুলি এই লেটাৰখনৰ প্ৰথমটো পইণ্টত উল্লেখ আছে। দ্বিতীয় পইণ্টটো আমি যদি চাওঁ তেনেহ'লে আমি বুজি উঠিম যে আৰক্ষীক বাধ্যতামূলকভাৱে অৱগতকৰণ অৰ্থাৎ বিদ্যালয় কৰ্তৃপক্ষই যিকোনো চুৰি বা চুৰিৰ চেষ্টা অথবা সুৰক্ষা ভংগৰ যিকোনো ঘটনা তাৎক্ষণিকভাৱে স্থানীয় আৰক্ষী থানাত জনাব লাগিব। কোনো সঁজুলি নোহোৱা হোৱাৰ ক্ষেত্ৰত বা আনুষ্ঠানিকভাৱে আৰক্ষীক যদি অভিযোগ নকৰে তাক গাফিলতি হিচাপে গণ্য কৰা হ'ব আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দায়িত্ব নিৰ্ধাৰণ কৰা হ'ব বুলি দ্বিতীয় পইণ্টটোত উল্লেখ কৰিছে। আমি যদি 3 নম্বৰ পইণ্টটো চাওঁ তেনেহ'লে জিলা পৰ্যায়ত আৰক্ষীৰ সৈতে সমন্বয় অৰ্থাৎ DMC, IS, DO সকলে নিজৰ আৰক্ষী অধীক্ষকক ব্যক্তিগতভাৱে অৰ্থাৎ বিদ্যালয়সমূহৰ যিসমূহ লেব আছে কম্পিউটাৰ আছে সেই সকলো তালিকাত প্ৰদান কৰিব লাগিব আৰু আৰক্ষী অধীক্ষকে সেই বিদ্যালয়সমূহ যি অঞ্চলত আছে সেই অঞ্চলৰ যি আৰক্ষী আছে তেওঁলোকৰ যি টহলদাৰী হয় বা তেওঁলোকে যি ৰাতি যি পহৰা দিয়ে সেই টহল বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। গতিকে আমি গম পালোঁ যে এই অৰ্ডাৰটো খুব গুৰুত্বপূৰ্ণ এটা অৰ্ডাৰ যে বহু সময়ত আমি দেখিবলৈ পাওঁ যে বিদ্যালয়সমূহৰ যি আচবাব চুৰি হোৱা কাৰ্য সংঘটিত হয় সেই কথা আমি প্ৰায় শুনিবলৈ পাওঁ। কিন্তু এতিয়া লক্ষণীয় হ'ব যে গ্ৰেড 4 যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে এই ক্ষেত্ৰত কি ভাবে বা তেওঁলোকৰ প্ৰতিক্ৰিয়া কি হ'ব যে তেওঁলোকে দিনৰ ডিউটি কৰাৰ পিছতো ৰাতি ডিউটি কৰিবনে। গতিকে আপোনালোক সকলোৰে এই বিষয়ত মতামত আগবঢ়াব বুলি মই আশা ৰাখিলোঁ আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ খবৰ লাভ কৰিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।